তো গাইজ আজি আমি বিকাশ দা আৰু ৰাব্বানী দা আৰু মই নগাঁৱৰ পৰা আহিছো স্মাৰ্ট ডিলৰ জৰিয়তে দুজন দাদাক লগ পালো। তো লগ পাই ভাল লাগিছে। তো আৰু কি ক'ম এইখিনি। আৰু বিকাশ দা আপুনিতো বহুত ফানি এটা ডায়লগ মাৰি দিয়ে। আপুনি বহুত ফানি কৰে। থেংক ইউ সো মাচ মই একো ফানি নকৰো। মই মানে মোৰ নেচাৰে এইটো হয়। মই এনেকৈ হাঁহি ধেমালি কৰি ভাল পাওঁ, ফূৰ্তি কৰি ভাল পাওঁ। কাৰণ লাইফটো বহুত সৰু হয়। লাইফ ইজ চ' শ্বৰ্ট। চ' আমি সদায় হাঁহি ধেমালিৰ মাজেৰে আগুৱাই যাব লাগে। হয়নে নহয়? আৰু এটা আপোনাক বেয়া পাইছো নহয়, নগাঁৱৰ পৰা ৰাইডত যে মোক লৈ নাযায় কিয়? তোমাক মই আজিহে লগ পালো ভাই। এইবাৰ কিন্তু আপুনি মোক থৈ যাব নোৱাৰিব। এইবাৰ মোক লৈ যাবই লাগিব। ইলিয়াছ ফ্ৰম নগাঁও। নগাঁওক সুধিলে মোৰ নাম কৈ দিব চবেই। মোক আজি লগ পালো। আৰু ৰাব্বানী দা নিশ্চয় লগ পালে নেক্সট ফিল্মত চান্স পাম নে আপোনাৰ লগত? তুমি অডিশন দি দিয়া রাইডার হবে সো অলরাউন্ডার নে হ্যান্ডসাম নহয় নেকি? হ্যান্ডসাম নহয় নেকি? টিমত হ্যান্ডসাম হেৰি লুকসটো মেটাৰ কৰে নহয়। তুমি এটা ডায়লগ এটা অডিশন দি দিয়া। এডিশন কি কম মানে এতিয়া অডিশন হেৰিটো কৈ দিয়া, মুৰলী দেৱটো কৈ দিয়া। মুৰলী দিয়ক নহয়, আপোনাৰ শৰ্ট ফিল্ম চাই কান্দিও হাঁহিও এইটো কি কৰিম দুইটাই। আৰু 13 চালো আৰু নিবিৰতাৰা চালো। থ্যাংক ইউ আগৰ পৰাই চাওঁ আপোনাৰ চব শৰ্ট ফিল্ম দেখিলো। আৰু আগলৈ চাই থাকিবা, সেইখিনি আপোনালোকে অলপ ছাপোৰ্ট কৰিব লাগিব নহয় আমাক। আছো আমি সদায় আছো লগত। সেইদিনাখন ৰাব্বানীক এটা তাৰ মানে ছাবস্ক্ৰাইবাৰে কৈছে দাদা আপোনাৰ ভিডিঅ' ডেইলি চাওঁ। মই কৈছো বছৰত একবাৰেই দিয়ে ভিডিঅ'। ঠিক আছে, বাই দ্য ৱে লগ পালো। আপোনালোকে ভিজিট কৰক আমাৰ স্মাৰ্ট ডিল গুৱাহাটী 6 মাইল। থেংক ইউ।